এইবিলাক ফুলি আছে মোৰ গাৰ্ডেনত। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আজি ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰাই। আজি আমি বনাব গৈ আছোঁ লোকেল মুৰ্গীৰ এটা আঞ্জা, আৰু তাতে লাগিব লোকেল মুৰ্গীটো ইম্পৰ্টেণ্ট, আৰু কেৰাহী পাতি দিয়া হৈ গৈছে। এইফালে লৈ লৈছোঁ লোকেল মুৰ্গী, এইফালে কেৰাহী গৰম হৈ গ'ল। কেৰাহীটো গৰম হৈ গ'ল আমাৰ। এতিয়া মই মিঠাতেল দি দিলোঁ। আমাৰ কেৰাহীটো গৰম হৈ গ'ল। এতিয়া আমি পিঁয়াজ, থেতলাই লোৱা আদা আৰু নহৰুখিনি ধুনীয়াকৈ দি দিম। পিঁয়াজৰ কালাৰ আহি গ'ল। এতিয়া আমি মাংসখিনি দি দিম। হালধি, তাৰপিছত লৰাই লওঁ ভালকৈ। ধুনীয়াকৈ লৰাই ল'লোঁ। তাৰপাছত আমি 10 মিনিটৰ বাবে সিজিবলৈ ঢাকনাখন লগাই দিম। 5 মিনিট হৈ গ'ল, আৰু একবাৰ চেক কৰি দিওঁ হৈছে নাই। ৱাও, হৈছে। একবাৰ উখনিয়াই দিওঁ। আৰু 5 মিনিটৰ বাবে আকৌ এবাৰ মই ঢাকনিখন লগাই আৰু 5 মিনিট সিজিবলৈ দিম। ইফালে টাইম হৈ গ'ল, 5 মিনিট হৈ গ'ল, আৰু এতিয়া দেখিব পাইছেনে ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। মাংসৰ বৰণ আহি গৈছে, আৰু এতিয়া এইটো ফ্ৰাই হৈ থাকিবলৈ নিদিম। এতিয়া আমি পেষ্ট কৰি লোৱা বিলাহীখিনি আমি এতিয়া ঢালি দিম। তাৰপিছত ইয়াত অলপ পানী দি তাৰপিছত অলপ জোল টাইপৰ কৰি দিম, কাৰণ লোকেল মুৰ্গীৰ জোল খাই সোৱাদটো বেছি ভাল লাগে। ত' সেইবাবে মই জোল বনাম বুলি ভাবিছোঁ। আৰু ইয়াতে এটা কথা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইকো নকৰে, কমেণ্টো নকৰে। লাইক আৰু কমেণ্টটো কৰিলে ভাল লাগে আৰু। পানী অকণমান দি দিছোঁ আমি। এতিয়া আমি অকণমান দেৰি ঢাকনাখন মাৰি দিম, তাৰপিছত ভালকৈ আকৌ সিজিবলৈ দিম। এইফালে আমাৰ তৰকাৰী বনি ৰেডি। এইফালে মায়ে বনাই আছে ৰুটি, এইফালে বনি আছে আমাৰ মাংসৰ আঞ্জা।